এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণৰ বাবে আংশিক লকডাউন ঘোষণা কৰা হৈছে। পিছে ক'ত লকডাউন ঘোষণা কৰা হৈছে সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ ৰেষ্টুৰেণ্ট, বিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান। লগতে বন্ধ কৰি দিয়া হৈছে ছুইমিং পুল, জিম, চিনেমা হল। এই মুহূৰ্তত স্কুল চেনেলসমূহ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। নৰৱেত আংশিক লকডাউন ঘোষণা কৰা হৈছে আৰু অমিক্ৰণৰ দ্ৰুত সংক্ৰমণৰ বাবে নৰৱেত ঘোষণা কৰা হৈছে আংশিক লকডাউন। আৰু 2022 জানুৱাৰীলৈ 3 লাখ লোকৰ দেশত অমিক্ৰণ সংক্ৰমণৰ আশংকা কৰা হৈছে। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়াৰ পৰ্যন্ত বন্ধ হৈ থাকিব সম্পূৰ্ণ চহৰ। আৰু প্ৰশাসনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ইফালে আকৌ ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ। বৰ্তমান পৰ্যন্ত 41 গৰাকী লোকৰ দেশত পোৱা গৈছে এই অমিক্ৰণৰ সংক্ৰমণ।